বগীতাৰা খেতি পথাৰতে আহো। চাহ বনিছো ৰ, অকমান সময় ৰ। মই অলপ চাহ খাব এতিয়া সময় নাই ৰ। আলু তোলাৰ সেই গুণখানি চাফা কৰিব আছে, মই এতিয়া যাওঁ। হাৰবা আছে নে নাই কদালখনত কবাই নোৱাৰো, চাচা নাযায় দেখোন। ঘৰতো চাউল দালি একো নাই, আহতে লৈ আহিবি। মাই মই আহোঁতে লৈ আহিম দেই। দে তই যা, দেৰি হ'ব। মই যাওঁ দে। নমস্কাৰ গাঁওবুঢ়া ডাঙৰীয়া। নমস্কাৰ গাঁওবুঢ়া ডাঙৰীয়া, আমি এটা সকামত আহিলোঁ। কিবা সকাম কি সহায় কৰিব পাৰোঁ? গাঁওবুঢ়া ডাঙৰীয়া, আপুনি ইচ্ছা কৰিলে বহুখিনিয়ে সহায় কৰিব পাৰে। আপোনাৰ এটা ডাঙৰ কাম আছে, আপোনাৰ কিন্তু বহুত লাভ হ'ব। এই ছাৰে আমাৰ ক'ব কি কাম। লাভৰ কাম মই কি জানো লাগিব, কওকচোন কিবা কথা। গাঁৱত মই এটা ডাঙৰ এটা ফেক্টৰী বনাম, যাৰ কাৰণে বহুত মোক মাটিৰ প্ৰয়োজন। আপুনি অলপ সস্তীয়া দামত মাটি আনিব পাৰিব নেকি? পাৰিম। আপুনি চিন্তা কিয় কৰিছে? ছাৰে আমাক যিমান পইচা লাগে আপোনাক সিমান দিব, মাত্ৰ আমাৰ কামটো কৰিলে হ'ল। আপুনি চিন্তাই নকৰিব, আপোনাক যিমান পইচা লাগে মই সিমানেই দিম, মাত্ৰ মাটিখিনিৰ ব্যৱস্থা কৰি দিয়ক। কথা নাই, হৈ যাব। এক জেগাত মাটি আছে কিন্তু কেতিয়া পাব? কৰোণা পাব, কৰোণা। গাঁওবুঢ়া ডাঙৰীয়া, মাটিখিনি পাক্কা ঠিকে আছে, আহিছোঁ। ছাৰ, গাঁওবুঢ়াৰ কথা মতে মাটিখিনি আমি ফ্ৰীতে পাম। ইয়াক অলপমান মেনেজ কৰিব লাগিব গাঁওবুঢ়া, আমি ফ্ৰীতে পাম। অলপ মেনেজ কৰিলে হৈ যাব ন কামটো? মেনেজ কৰিলে ঠিক আছে। বৰুৱা, গাঁওবুঢ়া ডাঙৰীয়া এইখিনি মাটি কথা কৈছিল নেকি? এইখিনি নেকি? এইখিনি। বলা যাওঁ। বৰুৱা, এইখিনি মাটি আমাৰ ফেক্টৰী বনাব ভাল হ'ব। এইখিনি মাটি বেষ্ট হ'ব। ভাল হ'ব ন এইখিনি মাটি? চাই লোৱা, চাই লোৱা। শুনিয়ে গীতা, শুনিয়ে এটা আপোনালোক কোননো? আমি এটা ডাঙৰ এটা ফেক্টৰী বনাম, হয়নে বৰুৱা? ছাৰ, এইখিনি মাটিটো মোৰ। এইখিনি তোৰ মাটি আছিল, আজি পৰা এইখিনি মাটি মোৰ হৈ গ'ল, মোৰ। ছাৰ, এইখিনি মাটি মই নিবিকো, আপুনি বহুত অন্যায় কৰিছে। তোক ভালকে কৈছোঁ, মাটি এৰি দি। আজিলৈকে মই না শব্দটো শুনা নাই, আৰু যদি কোনোবাই মাটি নিদিয়ে তেতিয়া মই মাটিখিনি কাঢ়ি লওঁ। নিজৰ মাটি মই কাকো নেদাওঁ। আমাৰ ছাৰে কি কৈছে শুনা নাই? মাটি দিবা দিছে দি, আৰু বেলেগ কথা কোৱা কাম নাই। বৰুৱা, ই কি কৈছে বুজি পাইছে? আৰু যদি তই মাটি আনি নিদিয় তোৰ কথা বেয়া আছে। কি ক'লা শুনলা না? আৰু যদি মাটি নেদা ব্যৱস্থা লৈ আছোঁ তোৰ। বৰুৱা, ছাৰ, ছাৰ কৰোঁ নাখাই দেখোন। কি বাহে, মই তাৰমানে ঠাণ্ডাত যাবা উঠিলোঁ ৰ'ব। তাতে বহকচোন, বহক। হ'ব দিয়া। বহক। তাতে বহক, মই আহিছোঁ ৰ'ব, কৈ থাকক অলপ। ছাৰক কেনেকৈ কওঁ, ভাবিয়ে পাৰবা নহয় কি বুলি ক'ম এতিয়া। কৰোঁ নাখাই দেখোন। আপুনি কিয় বা আহিল, কিবা সকাম কওকচোন। ছাৰ, মানে নহয়, চব খুলি কওক, মনত যি আছে চব খুলি পেলাই কওক। ছাৰ, মই আহিলোঁ, মোৰ মাটিখন কোনোবা দালালে আৰু গামবুঢ়াই লগ লাগি মোৰ মাটিখন নিবালে আছে।
কি উপায় কৰোঁ মই তাকে চিন্তা কৰি আছোঁ তই মোক কিবা এটা সহায় কৰি দিয়াক আৰু মই কি কৰিব পাৰোঁ চাওঁ কিন্তু আপুনি সেই দালালকেইটাৰ কেতিয়াবা নাম চাম শুনিছেনে চিনি পায়নে নাপাওঁ তাৰপিছত এই গামবুঢ়াই জানে বাৰু মই চাই আছোঁ ইহঁতৰ তাৰমানে মই চাম আৰু কি কৰিব লাগে আপুনি এতিয়া যাওক মোৰো তাৰমানে থানাত যাবলৈ দেৰি হৈছে মই এতিয়া যাব লাগিব সোনকালে আপুনি এতিয়া উঠক মোৰো থানাত যাবলৈ দেৰি হ'ল যাব লাগিব মই কি কৰোঁ বাৰু চাওঁ আপুনি আৰু যি কৰে আৰু মই যাওঁ বাৰু আপুনি সহায় কৰিব আৰু ছাৰে বোধহয় উদ্ধাৰ কৰিব নেকি হে ঈশ্বৰ ছাৰে যি কৰে উদ্ধাৰ কৰা হেনে পাওঁ তহঁতে মোক কিয় ৰখালি তই মাটি দিবি আনটা তই বাৰে বাৰে কোৱাৰ পিছত তই পুলিচৰ ওচৰত কিয় যাই আছা এই মাটিখানি মই যুগ যুগ খাই আছোঁ কোনো পধ্যই মই দিব নোৱাৰোঁ মোক যুঁজলেও মোৰ লগত একো কৰিব নোৱাৰা মই মাটি নেদাওঁ মোৰ মাটি একদম ম্যাদী হৈ আছে বিয়া দিয়ে হওক বা কিবা বেলেগে হওক আমাৰ চাৰি যিটো বস্তু লাগে বুলি কৈছে সেইটো লাগবই আৰু যদি নেদে সেইটো বস্তু কাঢ়ি লয় মাটি ম্যাদী নহওক কিবা নহওক এৰি মুঠো নেদাওঁ মই মাটি নেদাওঁ ৰেডি খতম কৰিব লাগিব নেকি চালা কুকুৰ হেই কোনো পধ্যই মাটি নেদাওঁ একো কৰিব নোৱাৰা মাৰিয়া ঐ চুৰি আন দি ঐ মোক মাৰলৈ মাৰিয়া ক'ৰ আপি তই এদি ইয়াৰ পৰা যা দিব লাগে আমাৰ গাঁৱৰ মানুহ কিয় নাচা তহঁতে ঐ তই কিন্তু বহুত কৈ আছা যেন তোৰ পেটতে সোমাই দিম এডাল যা ভালে ভালে যা ইয়াৰ পৰা যা ইয়াৰ পৰা যা ঐ মোৰ তাত কিয় দিছা গাঁৱৰ মানুহ মাতবা লাগে নেকি যা ইয়াৰ পৰা যা ঐ মাটিত দিবি কালি আমাৰ ছাৰে তাতে খুটা পুতব যদি তাতে কিবা গড়বড় কৰা তাতে ফিনিছ কৰি দিম ঐ অ খুৰা যাও দেউতাৰক দুটা গুণ্ডাই মাৰিবা খুজিছিল বাচ্চা মানুহকেইটাক চিনি পাই না তই চিনি পাওঁ সিহঁতে দাদা তহঁতৰ মাটিখিনি কাঢ়ি নিবা খুজিছিল আমাৰ পাপাৰ লগত ষড়যন্ত্ৰ কৰিছিল হয় নেকি হয় আমাৰ তই এই দুখীয়া মানুহ কোনেও সহায় নকৰে ডিএছপি ছাৰকো মই জনাই আহিলোঁ ডিএছপি ছাৰক জনাই অহাৰ পিছতো মোক আমাৰ দুখীয়া মানুহক আমাক কোনে পিৰি নাচায় চব পইচা খা আমাৰ পাপাও বেয়া সেই ডিএছপিও বেয়া আমি এই পৃথিৱীত থকাতকৈও নাটকাও ভাল মৰি যাওয়াই ভাল খুৰা তই মৰবা নালাগে দে মৰে যদি সিহঁতে মৰব কালি চাই থাক মই কি কৰোঁ সিহঁতক কালি খুটা পাতবা আহিবা দিবি এই চিনিবা কি বস্তু সিহঁতে গম পাই যাব বৰুৱা মানুহ বোলে একো গাহৰিহে নাই দেখোন ছাৰ কালি সিহঁতৰ যি দফা কৰিলোঁ আৰু মানুহ আহিব একে আপোনাৰ সিহঁতৰ একে আহিবা জেচিবি হেন মাতা কামটো আৰম্ভ কৰি দিয়ক ফেক্টৰীটো হেল্ল' আপোনালোকে আহিব পৰা হৈছে আমি ইয়াতে কাম আৰম্ভ কৰিছোঁ কোনে বদ্ধ মই মাতি নেদাও কাৰ মাটিত তহঁতে খুটি পুচ্ছা ইয়াৰ পৰা যাওঁ ভালে ভালে মূৰা মুণ্ডা উঠি যাব কি দাম দম দিছা তই হা কাৰ মাটি হা
তই বেলেগৰ মাটি দখল কৰবা উঠ 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 ঐ মোক তই চিনি পা না এই কি ৰে তই হা মাটিত দালালি কৰবা হাতত হা কি কৰিবি? মাটি ইমান কি কষ্ট কৰিবি তই? কৰি এটা খেতি কি কৰিবি তই? কি কৰিবি? ঐ ঐ তই তোক আজি মাৰিম মই এতে হা চুৰি দি আনবা হা ঐ আল্লাহ তই চুৰি দি আনবা হা ঐ চল চল ঐ